অসমত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা চুকাফা আছিল। পোনপ্ৰথমে ক'বলৈ গ'লে চুকাফা আছিল আহোমসকলৰ প্ৰথমজন ৰজা। তেওঁ বৰ্তমান চীনৰ ইউনান প্ৰদেশত অৱস্থিত মুংমাও সাম্ৰাজ্যৰ ৰজা। সেই সময়ৰ মুংমাও সাম্ৰাজ্যৰ ৰজা পামেওপুঙৰ ভগ্নী তথা মুংখু মুংজাও ৰাজ্যৰ ৰজা চাও চাংনিউৰ পুত্ৰ আছিল চুকাফা। তেওঁ আনুমানিক 1215 খ্ৰীষ্টাব্দত ভাতৃদ্বন্দ্বৰ ফলত চুকাফাই মুংমাও ৰাজধানী মাওলুং ত্যাগ কৰি অনুগামীসকলক লৈ অসমৰ ফালে আহে আৰু অসম ব্ৰহ্মৰ সীমান্তৰ পাটকাই পৰ্বত পাৰ হৈ 1228 খ্ৰীষ্টাব্দত অসম সোমায় আৰু আহিয়েই তেওঁ অসমত ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰে। যদিও চুকাফাই 1229 খ্ৰীষ্টাব্দৰ পৰা 1268 খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰিছিল। আহোমসকলৰ দ্বিতীয়জন ৰজা হৈছে চুতেওফা। তেওঁ 1268 খ্ৰীষ্টাব্দৰ পৰা 1281 খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰিছিল। চুতেওফাৰ পাছত চুবিনফা নামৰ এজন ৰাজত্ব সিংহাসনত বহে। 1281 খ্ৰীষ্টাব্দৰ পৰা 1293 খ্ৰীষ্টাব্দলৈকে তেওঁ ৰাজত্ব কৰিছিল। চুবিনফাৰ পাছত চুখাংফা বহে সিংহাসনত। 1293 খ্ৰীষ্টাব্দৰ পৰা 1332 খ্ৰীষ্টাব্দলৈকে তেওঁৰ ৰাজত্বকাল আছিল। চুখাংফাৰ পাছত চুখ্ৰাংফা 1332 খ্ৰীষ্টাব্দৰ পৰা 1364 খ্ৰীষ্টাব্দলৈকে তেওঁ ৰাজত্বকাল কৰিছিল। চুখ্ৰাংফাৰ পাছত চুতুফা বহে ৰাজসিংহাসনত। 1364 খ্ৰীষ্টাব্দৰ পৰা 1376 খ্ৰীষ্টাব্দলৈকে তেওঁ ৰাজত্ব কৰিছিল। 1374 খ্ৰীষ্টাব্দৰ পৰা 1380 খ্ৰীষ্টাব্দলৈকে অৰাজকতাৰ সৃষ্টি কৰিছিল। তাৰ পাছত তিয়াওখামথি নামৰ এজন ৰজা ৰাজত্ব কৰিছিল 1380 খ্ৰীষ্টাব্দৰ পৰা 1389 খ্ৰীষ্টাব্দলৈকে। 1389 খ্ৰীষ্টাব্দৰ পৰা 1397 খ্ৰীষ্টাব্দলৈকে পুনৰ অৰাজকতাৰ সৃষ্টি কৰিছিল। তাৰ পাছত আহিছিল চুদাংফা বা বামুণী কোঁৱৰ নামে খ্যাত এজন ৰজা। তেওঁ 1397 খ্ৰীষ্টাব্দৰ পৰা 1407 খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰিছিল। চুদাংফা বা বামুণী কোঁৱৰৰ পাছত চুজাংফা ৰজা হয়। 1407 খ্ৰীষ্টাব্দৰ পৰা 1422 খ্ৰীষ্টাব্দলৈকে চুজাংফা ৰজা হয়। চুজাংফাৰ পাছত চুফাকফাৰ সিংহাসনত বহে। 1422 খ্ৰীষ্টাব্দৰ পৰা 1439 খ্ৰীষ্টাব্দলৈকে তেওঁ ৰাজত্ব কৰিছিল। চুফাকফাৰ পাছত চুচেনফা ৰাজত্ব লৈ আহে। 1439 খ্ৰীষ্টাব্দৰ পৰা 1439 খ্ৰীষ্টাব্দৰ পৰা 1488 খ্ৰীষ্টাব্দলৈকে তেওঁ ৰাজত্ব কৰে। চুচেনফাৰ পাছত চুহেনফা ৰাজত্ব লৈ আহে। 1488 খ্ৰীষ্টাব্দৰ পৰা 1493 খ্ৰীষ্টাব্দলৈকে তেওঁ ৰাজত্বকাল আছিল। চুহেনফাৰ পাছত চুপিমুফা ৰাজত্বকাললৈ আহে। 1493 খ্ৰীষ্টাব্দৰ পৰা 1497 খ্ৰীষ্টাব্দলৈ চুপিমুফাই ৰাজত্ব কৰিছিল। চুপিমুফাৰ পাছত চুহুংমুহুং বা দিহিঙীয়া ৰজা বা স্বৰ্গনাৰায়ণ নামে খ্যাত ৰজা আহোম স্বৰ্গদেউ তেওঁ ৰাজত্বকালত আহে। ৰাজত্বকালৰ তেওঁৰ সময়সীমা আছিল 1497 চনৰ পৰা 1497 খ্ৰীষ্টাব্দৰ পৰা 1539 খ্ৰীষ্টাব্দলৈকে। চুহুংমুহুং দিহিঙীয়া ৰজাৰ পিছৰজন ৰজা হৈছে চুক্লেংমুং বা গড়গঞা ৰজা। 1539 খ্ৰীষ্টাব্দৰ পৰা 1552 খ্ৰীষ্টাব্দলৈকে তেওঁ ৰাজত্ব শাসন কৰিছিল। চুক্লেংমুঙৰ পাছত চুখামখা বা খুৰা ৰজা ৰাজত্বকাললৈ আহিছিল। তেওঁ 1552 খ্ৰীষ্টাব্দৰ পৰা 1603 খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰিছিল। চুখামখাৰ পাছত চুচেংফা বা প্ৰতাপসিংহ বা বুদ্ধিৰ স্বৰ্গনাৰায়ণ নামে জনাজাত ৰজাজন ৰাজত্বকালত আছিল। তেওঁ 1603 খ্ৰীষ্টাব্দৰ পৰা 1641 খ্ৰীষ্টাব্দলৈকে তেওঁ ৰাজত্ব কৰিছিল। চুচেনফা বা প্ৰতাপসিংহৰ পাছৰজন ৰজা আছিল চুৰমফা বা ভগা ৰজা। তেওঁ 1641 খ্ৰীষ্টাব্দৰ পৰা 1646 খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰিছিল। ভগা ৰজাৰ পাছৰজন ৰজা আছিল চুটিনফা বা নৰিয়া ৰজা। তেওঁ কেঁকুৰা ৰজাৰ নামেও জনা যায়। 1646 খ্ৰীষ্টাব্দৰ পৰা 1648 খ্ৰীষ্টাব্দলৈ তেওঁ ৰাজত্ব কৰিছিল।
নৰিয়া ৰজাৰ পিছৰজন ৰজা আছিল চুটামলা বা জয়ধ্বসিংহ বা ভগনীয়া ৰজা ১৬৪৮ খ্ৰীষ্টাব্দৰ পৰা ১৬৬৩ খ্ৰীষ্টাব্দলৈকে তেওঁ ৰাজত্ব কৰিছিল জয়ধ্বসিংহৰ পাছৰজন ৰজা আছিল চুপুংমুং বা চক্ৰধ্বসিংহ তেওঁ ১৬৬৩ খ্ৰীষ্টাব্দৰ পৰা ১৬৬৯ খ্ৰীষ্টাব্দলৈকে তেওঁ ৰাজত্ব কৰিছিল তাৰ পিছৰজন ৰজা আছিল শূন্যৎফা বা উদয়াদিত্য সিংহ ১৬৬৯ খ্ৰীষ্টাব্দৰ পৰা ১৬৭৩ খ্ৰীষ্টাব্দলৈকে তেওঁ ৰাজত্ব কৰিছিল শূন্যফা বা উদয়াদিত্য সিংহৰ পিছৰজন ৰজা আছিল শুক্লামুফা বা ৰামধ সিংহ তেওঁৰ সময়সীমা আছিল ১৬৭৩ খ্ৰীষ্টাব্দৰ পৰা ১৬৭৫ খ্ৰীষ্টাব্দলৈকে ৰামধ সিংহৰ পিছৰজন ৰজা আছিল চুহুং তেওঁ ১৬৭৫ তেওঁৰ ৰাজত্বৰ সময়সীমা আছিল ১৬৭৫ চুহুঙৰ পাছত হৈছিল আহোম স্বৰ্গদেউ গোবৰ ৰজা তেওঁৰ ৰাজত্বকাল হৈছে ১৬৭৫ গোবৰ ৰজাৰ পিছত আছিল চুজিনফা তেওঁৰ ৰাজত্বকাল আছিল ১৬৭৫ খ্ৰীষ্টাব্দ পৰা ১৬৭৭ খ্ৰীষ্টাব্দলৈকে চুজিনফাৰ পিছৰজন ৰজা আছিল চুদৈফা তেওঁ ১৬৭৭ খ্ৰীষ্টাব্দৰ পৰা ১৬৭৯ খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰিছিল চুলিকফা বা লৰা ৰজা বা ৰত্নধৰ সিংহ নামে পৰিচিত ৰজাজনৰ সময়সীমা আছিল ১৬৭৯ খ্ৰীষ্টাব্দৰ পৰা ১৬৮১ খ্ৰীষ্টাব্দলৈকে চুলিকফা লৰা ৰজা নামে খ্যাত ৰজাজনৰ পাছত চুপাতফা বা গদাধৰ সিংহৰ ৰাজত্বকাল আছিল ১৬৮১ খ্ৰীষ্টাব্দৰ পৰা ১৬৯৬ খ্ৰীষ্টাব্দলৈকে গদাধৰ সিংহৰ পিছৰজন ৰজা আছিল চুখামখা বা ৰুদ্ৰসিংহ তেওঁৰ ৰাজত্বকাল আছিল ১৬৯৬ চন খ্ৰীষ্টাব্দৰ পৰা ১৭১৪ খ্ৰীষ্টাব্দলৈকে ৰুদ্ৰসিংহৰ পিছৰজন ৰজা আছিল চুটানফা বা শিৱসিংহ তেওঁৰ সময়সীমা আছিল ১৭১৪ খ্ৰীষ্টাব্দত তাৰ পাছতে আহিলে বৰৰজা ফুলেশ্বৰী কোঁৱৰী তেওঁৰ সময়সীমা আছিল ১৭১৪ খ্ৰীষ্টাব্দৰ পৰা ১৭৩১ খ্ৰীষ্টাব্দলৈকে বৰৰজা ফুলেশ্বৰী কোঁৱৰীৰ পাছৰগৰাকী ৰজা আছিল বৰৰজা অম্বিকা তেওঁৰ সময়সীমা আছিল ১৭৩১ খ্ৰীষ্টাব্দৰ পৰা ১৭৪১ খ্ৰীষ্টাব্দলৈকে বৰৰজা অম্বিকাৰ পিছৰগৰাকী ৰজা আছিল বৰৰজা সৰ্বেশ্বৰী তেওঁৰ সময়সীমা আছিল ১৭৪১ খ্ৰীষ্টাব্দৰ পৰা ১৭৪৬ খ্ৰীষ্টাব্দলৈকে বৰৰজা সৰ্বেশ্বৰীৰ পিছৰজন ৰজা আছিল চুনেনফা বা প্ৰমত্ত সিংহ তেওঁৰ সময়সীমা আছিল ১৭৪৬ খ্ৰীষ্টাব্দৰ পৰা ১৭৫১ খ্ৰীষ্টাব্দলৈকে প্ৰমত্ত সিংহৰ পিছৰজন ৰজা আছিল চুৰামফা বা ৰাজেশ্বৰ সিংহ ১৭৯১ খ্ৰীষ্টাব্দৰ পৰা ১৭৬৯ খ্ৰীষ্টাব্দলৈকে তেওঁ ৰাজত্ব কৰিছিল ৰাজেশ্বৰ সিংহৰ পিছৰজন ৰজা আছিল চুনেউফা বা লক্ষ্মী সিংহ ১৭৬৯ খ্ৰীষ্টাব্দৰ পৰা ১৭৮০ খ্ৰীষ্টাব্দলৈকে তেওঁ ৰাজত্ব কৰিছিল চুহিত পাম্ফা বা গৌৰীনাথ সিংহ আছিল লক্ষ্মী সিংহৰ পিছৰজন ৰজা ১৭৮০ খ্ৰীষ্টাব্দৰ পৰা ১৭৯৫ খ্ৰীষ্টাব্দলৈকে তেওঁ ৰাজত্ব কৰিছিল গৌৰীনাথ সিংহৰ পিছৰজন ৰজা আছিল চুকিলিংফা বা কমলেশ্বৰ সিংহ তেওঁৰ ৰাজত্বকালৰ সময়সীমা আছিল ১৭৯৫ খ্ৰীষ্টাব্দৰ পৰা ১৮১০ খ্ৰীষ্টাব্দ কমলেশ্বৰ সিংহৰ পিছৰজন ৰজা আছিল চুদিনফা বা চন্দ্ৰকান্ত সিংহ তেওঁৰ ৰাজত্বকালৰ সময়সীমা আছিল ১৮১০ খ্ৰীষ্টাব্দৰ পৰা ১৮১৮ খ্ৰীষ্টাব্দ চন্দ্ৰকান্ত সিংহৰ পিছৰজন ৰজা আছিল আহোম স্বৰ্গদেউ পুৰন্দৰ সিংহ তেওঁ ১৮১৮ খ্ৰীষ্টাব্দৰ পৰা ১৮১৯ খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰিছিল পুৰন্দৰ সিংহৰ পাছত চুদিনফা বা চন্দ্ৰকান্ত সিংহ দ্বিতীয়বাৰৰ বাবে শাসনত বহে তেওঁ ১৮১৯ খ্ৰীষ্টাব্দত শাসন কৰিছিল তাৰ পাছতে মানৰ শাসন আৰম্ভ হয় ১৮১৯ চনৰ পৰা ১৮২৪ চনলৈকে মানসকলে শাসন কৰিবলৈ লৈছিল আমাৰ অসমত তাৰ পাছত আহিলে ইংৰাজৰ নামনি অসম অধিকাৰ তেওঁলোকে ১৮২৪ চনত ইংৰাজে নামনি অসম অধিকাৰ কৰিছিল তাৰ পাছত ১৮২৫ চনত ইংৰাজৰ উজনি অসম অধিকাৰ কৰিবলৈ সক্ষম হৈছিল তাৰ পাছত আহিলে ইয়াণ্ডাবু সন্ধি মানৰ পৰা ইংৰাজৰ অধীনলৈ অসম হস্তান্তৰ হৈছিল ২৪ ফেব্ৰুৱাৰী ১৮২৬ চনত তাৰ পাছত আকৌ পুনৰ পুৰন্দৰ সিংহ উজনি অসমত ইংৰাজৰ কৰতলীয়া ৰজা হিচাপে শাসন লাভ কৰিছিল তেওঁ ১৮৩৩ চনত ৩৩ খ্ৰীষ্টাব্দত পুৰন্দৰ সিংহই উজনি অসমত ইংৰাজৰ কৰতলীয়া ৰজা হিচাপে পুনৰ শাসন কৰিছিল ১৮৩৮ খ্ৰীষ্টাব্দত উজনি অসম কোম্পানী ৰাজ্যৰ অন্তৰ্ভুক্ত হয় পুৰন্দৰ সিংহ ৰাজ্যচ্যুত হয় আৰু এনেকৈ আহোম ৰাজ্যৰ সামৰণি পৰে আহোম ৰাজত্বকালৰ সামৰণি পৰে